मोनसे जर'खा खौरां बिपिएफ राजखान्थि दोलोनि सोद्रोमाया इउपिपिएल हान्जानि सोद्रोमाखौ हरखाबै गाग्लोबदों। बे जाथाया जादों बाक्सानि आथियाबारियाव। मोनथिनो मोननाय बादिब्ला मैया 24 नं मुसलपुर बिटिसि बियाबनि अदालबारियाव गोबां सुबुङा इउपिपिएल राजखान्थि हान्जायाव जयेन जाफैदोंमोन आरो बे जयेन जाफैनायाव गोबां बिपिएफ दोलोनि मददगिरिफ्रा इउपिपिएल राजखान्थि हान्जायाव जयेन जाफैदोंमोन। साबासो मावथिया आथियाबारि भिसिडिसिनि सोद्रोमा गिरिन रामसियारिखौ गाग्लोबनायनि अजद थिखांदों। साबा दुथांनि गाग्लोबनायाव सोद्रोमा गिरिन रामसियारिया गोब्राबै जोखोम जानाय खौरांखौ मोनथिनो मोन्दों। लोगोसे गिरिन रामसियारिखौ फाहामथाय होनो मुसलपुरनि देहा फाहामसालियाव थिसननाय खौरांखौ मोनथिनो मोन्दों। আজি খুব এটা দুৰ্ভাগ্যজনক এটা কথা। আমাৰ মুছলপুৰ সমষ্টিত আজি যি এটা জইনিং কাৰ্যসূচী আছিলে, এই জইনিং কাৰ্যসূচীত আমাৰ যি ৱাৰ্কাৰসকল আছিলে সকলোৱে এক্টিভলি লাগি পেলাই বহু বিপিএফৰ ৱাৰ্কাৰ লগতে ৰাইজক আজি যোগদান কাৰ্যসূচী ৰখা হৈছিলে। আজি আচানক আমি গম পাবলৈ পালোঁ যে আমাৰ আইচাবাৰী প্ৰাইমাৰীৰ যি এজন মেম্বাৰ আমাৰ গিৰিন ৰামচাৰী ডাঙৰীয়াক একদম খুব কষ্টৰে বহুত হাৰ্মফুলি এটেক কৰা হৈছে। আৰু আমি অনুভৱ কৰিব পাৰিছোঁ যিহেতু আজি 3000ৰো ওপৰৰ আমাৰ বিপিএফৰ কৰ্মীসকলে আমাৰ ইউপিপিএল দলত যোগদান কৰিছিলে। ইয়াৰে হয়তো আক্ষেপ ওলোৱাৰ কাৰণে এখেতসকলে এনেধৰণৰ আক্ৰমণ কৰিছে। মই গৰিহণা দিছোঁ, মই নিন্দা কৰিছোঁ। আমি সদায় বিচাৰিছোঁ শান্তিৰে সমাজ এটা গঠন হওক। গতিকে আমি আজিও মই আহ্বান কৰিছোঁ এনেধৰণৰ আক্ৰমণ কৰি পেলাই শাসন চলোৱা এই নীতিবিলাক সকলোৱে এৰিব লাগিব। মই ধিক্কাৰ দিছোঁ আৰু মই পুলিচ প্ৰশাসনক মই বিচাৰ কৰাৰ কাৰণে যি দুৰ্বৃত্তসকলে আক্ৰমণ কৰিছে সেই আক্ৰমণকাৰীসকলক অতিৰে যাতে এৰেষ্ট কৰে আৰু উচিত যাতে শাস্তি দিয়ে সেই মই আহ্বান আমাৰ পুলিচ প্ৰশাসন থাকিলে ধন্যবাদ। তো আমি অতি দুখেৰে জনাওঁ যে আজি অদলবাৰী আঠিয়াবাৰী ভিচিডিচি আমাৰ ইউপিপিএল দলৰ এজন সক্ৰিয় কৰ্মী গিৰিন ৰামচাৰী দেৱ আঠিয়াবাৰী চক বজাৰতে সন্ধিয়া প্ৰায় 6টামান বজাত আমাৰ কিছু দুৰ্বৃত্তই আক্ৰমণ কৰে, বেয়াকৈ মাৰপিট কৰে। আমি ইউপিপিএল দলৰ মই মুছলপুৰ ডিষ্ট্ৰিক্ট কমিটিৰ ছেক্ৰেটাৰী হিচাপে মই অতি দুখ প্ৰকাশ কৰিছোঁ আৰু মই নিন্দা আৰু গৰিহণা যাচিছোঁ যে আজিৰ যুগত এই শান্তিৰ পৰিৱেশত এতিয়া যিটো গণতান্ত্ৰিক ৰাজনীতিৰ যিটো পৰিৱেশ বাতাবৰণ, এই বাতাবৰণত এতিয়া বল, ভয় আৰু ভাবুকিৰে মানুহক ক্ষতিগ্ৰস্ত কৰিব খুজিছে। তেওঁলোকে আমাৰ ইউপিপিএল দলৰ কৰ্মীসকলক ভয় খুৱাই বিভিন্ন ক্ষেত্ৰত ভয় ভাবুকি প্ৰদান কৰি আহিছে আৰু এইটো আমি ইউপিপিএল দলে কেতিয়াও সহ্য নকৰোঁ। এতিয়াও যিসকল দুষ্কৃতিকাৰীয়ে এনে অপচেষ্টা বা অপকৰ্মত জড়িত হৈ আছে তেওঁলোকক আমি সকীয়াই দিব বিচাৰোঁ যে তেওঁলোকে এতিয়াও সংস্কাৰ হওক, এতিয়াও তেওঁলোকে শান্তিৰ পথেৰে ৰাজনীতি কৰিবলৈ আগুৱাই আহক। যদি তেওঁলোকে যুক্তি আৰু পলিচিৰে ইউপিপিএলৰ লগত ৰাজনীতি কৰিব খুজিছে তেতিয়াহ'লে মষ্ট ৱেলকাম। কিন্তু তেওঁলোকে এনেকৈ ভয় আৰু ভাবুকিৰে অস্ত্ৰৰে ৰাজনীতি কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ আৰু আমি ইউপিপিএল দলে আমাৰ যি কৰ্মীক যি অত্যাচাৰ কৰিলে, যি মাৰপিট কৰিলে, ইয়াক তেওঁলোকক আমি সাৰি যাবলৈ নিদিওঁ। আমি তেওঁক আইনগতভাৱে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আমি জড়িত কৰি ন্যায় বিচাৰৰ কাৰণে আমি মুছলপুৰ ডিষ্ট্ৰিক্ট ইউপিপিএলৰ তৰফৰ পৰা আমি দৃঢ় সংকল্পবদ্ধ আৰু আমি সদায় প্ৰতিবাদ জনাই আহিম। আমাক ন্যায় লাগে। যি দুৰ্বৃত্তই, যি দুষ্কাৰীয়ে আমাৰ কৰ্মীৰ ওপৰত বৰ্বৰভাৱে অত্যাচাৰ কৰিছে, অন্যায়ভাৱে অত্যাচাৰ কৰিছে, ইয়াক আমাক কি দিব লাগিব? উপযুক্ত আমাক বিচাৰ দিব লাগিব।